এনেকুৱা কৰি থৈছে? কোন হ'ব আৰু তোমাৰ চেনেহৰ দেউতাৰা হ'ব চাগে। দেউতাৰক ইমানকৈ কওঁ বাহিৰৰ টয়লেটটো ইউজ কৰিব বুলি, নাই মোৰ কথা কোনো গুৰুত্বই নিদিয়ে। পুৱাই পুৱাই মাথা গৰম কৰি দিছে। টয়লেট ইউজ কৰাৰ পিছত যে পানী ঢালিব লাগে নাজানে নেকি? দেউতাক মাতা। তোমাৰ দেউতাৰ এতিয়া ঘৰত থকা মানুহ নে? গ'ল চাগে কাৰোবাৰ ঘৰত চাহৰ জুতি ল'বলৈ। তুমি নহ'লে এতিয়া বাহিৰৰ টয়লেটটোলৈকে যোৱা, এইটো মই পিছত চাফা কৰিম। ঘৰত চুইপাৰজনী আছেই আৰু। তুমি নালাগে, দেউতাক লগাই দিবা, তেতিয়াহে আগলৈ সাৱধান হ'ব। হেৰা বেগটো। দিয়া দিয়া, পাহৰিছিলোৱে। আহিছো হা। যোৱা বাই। বাই। আকৌ তোমাৰ তুমি কৰিবা হা। বোৱাৰী ই অফিচলৈ গ'লেই নেকি? গ'ল। কিয় কিবা কথা আছিল? কথা মানে মোৰ প্ৰেছাৰৰ টেবলেট শেষ হ'ল। এই টেবলেট কেইটামান আনিব লাগিছিল। সিদিনাখন আনিছিলহে, শেষ হ'লেই নে? সিদিনা নহয় দিয়া, 2 সপ্তাহ মানেই হ'ল। আৰু এক পাত্তাত 10টা থাকেহে। সদায় এটা এটা খাওঁতে খাওঁতে। হ'ব হ'ব, ইমান প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব নালাগে। পুতেকক মই বাৰু ফোন কৰি ক'ম। ঠিক আছে। ৰ'বচোন, আপুনি আজিকালি কথা পাহৰা হৈছে নে মতলবি কৰে? বোৱাৰী তুমি কি ক'ব বিচাৰিছা মই ঠিক বুজা নাই। বুজা নাই? ভিতৰৰ টয়লেটটো ইউজ নকৰিব বুলি আপোনাক বাৰম্বাৰ কোৱাৰ পাছতো মোৰ কথাৰ গুৰুত্ব নিদিয়ে যে কিয়? কিয় আজিও লেতেৰা হৈ থাকিল নেকি? নাই, ধুনীয়া হৈ আছে। ইচ্ছা কৰিলে তাত বহি ভাতো খাব পাৰিব। বোৱাৰী বেয়া নাপাবা, বয়স বাঢ়ি অহাৰ লগে লগে বিভিন্ন ধৰণৰ বেমাৰে লগ ল'লে। তাৰ ফলত কেতিয়াবা ধৰ ধৰ মাৰ মাৰ লাগি যায়। এইটো বয়সৰ দুখ নহয়, আপোনাৰ জিভাখনৰ কাৰণে এনেকুৱা হৈছে। ৰাতি ভাত কমাই খাব বুলি ক'লে নুশুনে, ফুল প্লেট দিলেহে সন্তুষ্ট হয়, আৰু ৰাতিপুৱা সেই খণ্ড। হ'ব দিয়া বোৱাৰী, আজিৰ পৰা অলপ কমাই খাম। এতিয়া সেইবোৰ কোনে চাফা কৰিব? বোৱাৰীও কৰ্মৰ ফল মানুহে হেনো ভুগিব লাগে, গতিকে ময়ে চাফা কৰিম দিয়া। মা, ককাক কিয় টয়লেট চাফা কৰিব দিছা? পৰি যায় যদি? নপৰে, ককা ইমানো বুঢ়া হোৱা নাই। যোৱা, তুমি এতিয়া স্কুললৈ ৰেডি হোৱা। হ'ব মা। এইযোৰ কিন্তু তোমাক ধুনীয়া লাগিব। এইযোৰহে ধুনীয়া লাগিব বুলি ক'লা যে, বাকী কেইযোৰ পিন্ধিলে কি বেয়া লাগিব? বাকী কেইযোৰ ধুনীয়া লাগিছে, এইযোৰ কিন্তু বেষ্ট। হয় নেকি? নিউ ইয়েৰ বুলি তুমি কাপোৰ ল'লানে নাই? হাজবেণ্ডে এযোৰ দিছে আৰু ফ্ৰেণ্ড এজনেও এযোৰ দিছে। ক'ৰ ফ্ৰেণ্ড ন? আছে আৰু এজন স্পিৰিট। হয় নেকি? বাৰু চাহ খাওঁ ৰ'বা। দেউতা, দেউতা। ছয় 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 2হে পৰিলে। এইবাৰ তুমি মা 6 দেউতা, ৰিকি বেটা ৰ'বাচোন, মায়ে মোক মাতি আছে, মই এবাৰ গৈ আহোঁ, তাৰপিছত আহি খেলিম দেই। মা জনী যায় আৰু ককা যোৱা, কিন্তু জল্দি আহিবা, পেনটো ফিনিছ কৰিব লাগে। হ'ব দিয়া ৰিকি বেটা, মই সোনকালে আহিম। যোৱা। বোৱাৰী কোৱাচোন কিয় মাতিছিলা? তুমি আৰু মোৰ কাৰণে চাহ দুকাপ বনাব নেকি? মোৰ মানে বৰ এলাহ লাগিছে। হ'ব বাৰু দিয়া। ৰিকি বেটা, মই অকমান দেৰিকে খেলিম দেই।
মায়ে বান্ধৱী এগৰাকী আহিছে নহয়, মই একাপ চাহ বনাই আনো দেই। আছে আৰু আজি খেলাই নহ'ব। মন্নি, শহুৰক যে চাহ বনাব দিলা। দুই এটা কামত যদি সহায় নকৰে বহুৱাই বহুৱাই খুৱাম নেকি? হয় দিয়া। বোৱাৰী, চাহ লোৱা। মন্নি, বুঢ়াই কিন্তু চাহ ধুনীয়া বনাইছে। তোমাৰ এখন কপাল আৰু দেই। মন্নি, মই এতিয়া গৈ থাকো দেই। হয় নেকি? ব'লা মই আগবঢ়াই দিম। আহা। আহিলা? বৰ ভাগৰ লাগিছে আজি, বুজিছানে? লোৱাচোন, বহুত কষ্ট হৈছে দিনটো। পাপা, মোলৈ কি আনিছা? বাবা, মোৰ টেবলেট কেইটা দে। টেবলেট? কিহৰ টেবলেট? চৰি, মই তোমাক ক'ব পাহৰিছিলো। দেউতাৰ প্ৰেছাৰৰ টেবলেট শেষ হৈ দিলে। এখন? এতিয়া? 3 দিন হলো বাবা। 3 দিন হে? 3 দিন টেবলেট নাখালে একো নহয় দিয়া। বেটা, তুমি যোৱা। আহা মোক খানা দিয়া। কেতিয়া? কেনেকে? তাৰপিছত ক'ত এতিয়া? কুশল? অকুশল? কুশল? অকুশল? কি হ'ল কোৱাচোন? দেউতাৰ কিবা এটা হৈছে। কিবা এটা হৈছে? কি হৈছে? দেউতাৰ সন্ধ্যাৰ পৰা বোলে 4-5 বাৰ মান বমি হৈছে। কি কথা কোৱা হে? মই হয়তো ঠিকে আছিল দেউতা। তোমাৰ দেউতাৰ কথা কোৱা নাই অ', মোৰ দেউতাৰ কথা কৈছো। হয় নেকি? ব'লা এপাক গৈ আহো তেতিয়াহ'লে। ব'লাচোন। ব'লা। ৰংধনী ৰঙলী, পূবে দেউলাই, পোহৰ উলাই। কিতাপ সামৰা। মা, এতিয়া যে কিতাপ সামৰিব দিলা কিয়? মামাহঁতৰ ককাৰ অসুখ হৈছে, আমি তালৈ যাব লাগে, ব'লা। বেটা, ব'লা সোনকালে। পাপা, মই নাযাওঁ, মই ককাৰ লগতে থাকিম। এৰা, সি থাকক নহ'লে দিয়া। ৰ'বাহে, থাকক বুলি ক'লে নহ'ব নহয়। দেউতাই বা তাক চম্ভালিব পাৰে নে নোৱাৰে? পাৰিব, তোমাৰ দেউতাক মই বুজাম নহয়। দেউতা, ব'লা। মোৰ দেউতাৰ গা অসুখ হৈছে, আমি দুইটাই খবৰটোকে লৈ আহোঁগৈ। হয় নেকি? যোৱা তেন্তে। দেউতা, আমি দুৱাৰখন বাহিৰৰ পৰা লগ কৰি থৈ যাম। আপুনি কোনো চিন্তা কৰিব নালাগে। বেটা, যোৱা আপুনি ককাৰ লগতে থাকা। হ'ব দে, যা। মুনমি, আমিচোন ৰাতিয়ে গুচি আহিব পাৰিলোঁ হয়। পাৰিলো হয়, কিন্তু যিমানেই যিয়ে নহওক জন্ম দিয়া দেউতা, কেনেকৈনো এৰি থৈ আহোঁ। বাৰু তুমি কৈছা যেতিয়া আৰু উপায়তো নাই। নামা, গ্ৰিলখন খোলা। আহা। চাবিটো দিয়া। চাবিটো লোৱা। ৰিকি বেটা, অ' ৰিকি বেটা। বেটা উঠিলা নে? গুড মৰ্ণিং বেটা। বেটা উঠা। বেটা, উঠা আমি পালোহি। ৰিকি বেটা, উঠা, উঠাচোন। মা, ইমান টোপনি নে? উঠা।
পাপা কি হ'ল বেটা? ককাৰ ককাৰ কি হ'ল? তোমাক কিবা লগাইছে নেকি? নাই লগোৱা মা তেন্তে তুমি মন মাৰি আছা কিয়? পাপা অলপ আগত মই ককাক উঠাইছিলো কিন্তু ককা নুঠেহে নুঠে হয় নেকি? পাপা মুনমি চাওঁ বাটো দে দেউতা ঐ দেউতা দেউতা মুনমি কি হ'ল? দেউতাৰ হাৰ্ট বিট পালছ সকলোবোৰ বন্ধ হৈ গৈছেচোন আনকি উশাহ নিশাহো লোৱা নাই তাৰমানে তোমাৰ দেউতাৰ দেউতা ডেড হৈছে মুনমি কি বেটা আমি যোৱাৰ পিছত কি হৈছিল কোৱাচোন পাপা তোমালোক যোৱাৰ পাছত ককা কি বেটা ককা আজি কিন্তু বহুত ভাল লাগিব কিয় বেটা মা থাকিলে তোমাৰ লগত ফূৰ্তি কৰিব নাপাওঁ কিন্তু আজি ফূৰ্তি কৰিম ককা আজি কিন্তু তুমি বহুত সাজু কৰিব লাগিব হ'ব দিয়া বেটা তাৰ আগতে কিন্তু ভাত কেইটামান খাই ল'ব লাগিব হয়নে নহয় ব'লা বেটা ভাত কেইটামান খাই লওঁ দুইটাই ন তাৰপিছত মই সাধু শুনাই থাকিম ভাল ভাল সাধু শুনাম তোমাক ব'লা ব'লা মাথাটো ঘূৰাইছে দেখোন বেটা কি ঘূৰাইছে দেখোন প্ৰেছাৰে ধৰিছে নেকি মোক এই টেবলেট যে খোৱা নাই এই কাৰণে বোলা বৰকে ধৰিছে প্ৰেছাৰ হয় অকণমান আৰাম কৰিব লাগিব বেটা তাৰপিছত ভাত খাম দেই ব'লা বৰকে ধৰিছো প্ৰেছাৰ বেটা বৰকে ধৰিছো মোক ভাল নহয় ইমান দেচোনতে মোক বিচনাখনত বহাই দে ভৰিকেইটা দাঙি দে ভৰিকেইটা দাঙি দিব বেটা ককাৰ কি হৈছেনো পাপা বেটা ককা আৰু এইখন পৃথিৱীত নাই পাপা ককাই আমাক এৰি থৈ কলৈকো যাব নোৱাৰে ককা অ ককা ককা অ ককা উঠাচোন উঠা ককা অ ককা ককা অ ককা উঠাচোন উঠা বেটা মানুহৰ জন্ম হ'লে এদিন মৃত্যু হয়েই তুমি নাকান্দিবা চাওঁ আদৰি আহা ৰবাচোন মা ককাই আমাক এৰি থৈ কলৈকো যাব নোৱাৰে ককা দেউতাই 3 দিন প্ৰেছাৰ টেবলেট নোখোৱাৰ বাবে হয়তো পাপা ককাই 3 দিন টেবলেট নাখালে তুমিতো নহয় বুলি কৈছিলা মামাহঁতৰ ককাই অসুখ হোৱা বুলি শুনি তুমিতো ৰাতিয়ে তালৈ গুচি গলা কিন্তু ৰিকি তুমি ইমান ডাঙৰ কথা ক'ব শিকিছা মা তোমালোকে যে এইটো ককাক বেয়া পোৱা এতিয়া ভালে হ'ল দিয়া এতিয়া তোমালোকক এইটো ককাই অশান্তি নিদিয়ে আৰু ৰিকি মুনমি তুমি তাক কিয় মাৰিছা অকথ্য যেন লাগিলেও ই সঁচা কথাকে কৈছে দেউতা দেউতা দেউতা
দেউতা অ দেউতা উঠাচোন তুমি দেউতা হেৰা এতিয়া কন্দা কটা কৰি কি লাভ ডেড বডিটো শ্মশানলৈ নিয়াৰ ব্যৱস্থা কৰা মুন্মি দেউতা দেউতাক তুমি ডেড বডি বুলি নকবা প্লিজ তুমি তুমি ভাবাচোন দেউতাৰ বাবে তুমি আৰু মই যিমানখিনি কেয়াৰ ল'ব লাগিছিল আমি ল'লো নে মুন্মি আমিওতো এটা ল'ৰা তুলিছোঁ দেউতাৰ ক্ষেত্ৰত আজিলৈকে আমি যিখিনি কৰিলোঁ কাইলৈ আমাৰ পুত্ৰ বোৱাৰীয়ে যদি সেই একেখিনি আমাৰ লগত কৰে তেতিয়া তুমি কি কৰিবা মুন্মি হেৰা হয় দিয়া কথাবোৰ যে ভাবিয়ে চোৱা নাছিলো দেউতা আপুনি মোক ক্ষমা কৰি দিয়ক মই কৰা ভুলৰ বাবে অভিশাপ নিদিব দেউতা 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 তুমি ঘূৰি আহা দেউতা ঘূৰি আহক আপুনি